Exercise 7.2 question number 5 দিয়া আছে a1 5 আৰু b 4 5 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষয় q অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা লগতে ছেদ বিন্দুটোৰ স্থানাংক উলিওৱা কোনো এডাল ৰেখা বা ৰেখাখণ্ডক x অক্ষয় ছেদ কৰা মানে কি বুজায় এইটো অলপ চাই লোৱা ধৰি লোৱা যে ইয়াত এটা বিন্দু আছে ইয়াত এটা বিন্দু মই ধৰিছো a বিন্দু এইটো b বিন্দু ঠিক আছে এতিয়া a আৰু b বিন্দু সংযোগী ৰেখাখণ্ড যেটো এইটো সংযোগী ৰেখাখণ্ড এই ৰেখাখণ্ডডালক x অক্ষয় এইটো বিন্দুত কি কৰিছে ছেদ কৰিছে বুজি পাইছানে এতিয়া ইয়াৰ স্থানাংক কি হ'ব ইয়াৰ x স্থানাংক আমি পাম কিন্তু y স্থানাংক নাপাওঁ কাৰণ y স্থানাংক এই কাৰণে নাপাওঁ এই বিন্দুটো ইফালেও যোৱা নাই এই বিন্দুটো ক'ত আছে x অক্ষতে আছে y কোঅৰ্ডিনেটটো নাই গতিকে এই বিন্দুটোৰ স্থানাংক কি হ'ব x0 হ'ব এতিয়া x ৰ যদি ভ্যালু উলিয়াব পাৰো তেতিয়া হলে আমি বিন্দুৰ স্থানাংকটো পাই যাম আৰু y টো উলিয়াব নালাগে কাৰণ y 0 হৈ আছে কথাটো বুজি পাইছানে গতিকে এডাল ৰেখা বা ৰেখাখণ্ডক x অক্ষয় ছেদ কৰা বিন্দুৰ স্থানাংক কি হ'ব x0 হ'ব গতিকে আমি লিখি লওঁ যে আমাক বিচাৰিছে যে এই x অক্ষয় কি অনুপাতত ছেদ কৰে আৰু ছেদ বিন্দুৰ স্থানাংক উলিয়াব দিছে গতিকে আমি লিখো ধৰা হল চাই যাবা তোমালোকে ধৰা হল ছেদ বিন্দুৰ স্থানাংক কি ধৰিম x0 ছেদ বিন্দুৰ স্থানাংক হৈছে x0 ঠিক আছে এতিয়া আমি বিভাজন সূত্ৰ প্ৰয়োগ কৰিম বিভাজন সূত্ৰ প্ৰয়োগ কৰি পাওঁ বিভাজন সূত্ৰ তোমালোকে লিখি যাবা প্ৰয়োগ কৰি পাওঁ বিভাজন সূত্ৰ কি আছিল x কি আছিল m1 x2 plus m2 x1 by m1 plus m2 চিত্ৰত চোৱা m1 আৰু m2 ধৰি লোৱা এই বিন্দুটো যেটো বিন্দু আমি ছেদ বিন্দু ধৰিছো সেইটো c বিন্দু ধৰা এতিয়া কি হ'ব ac বাই এই c বিন্দুত এই ৰেখাখণ্ডডাল দুটা খণ্ডত বিভক্ত হৈছে এটা হৈছে ac আৰু এটা হৈছে bc নহয় জানো গতিকে কি হ'ব ac বাই bc is equal to m1 by m2 এটা বুজি পাইছা ইয়াত m1 কোনখিনি হ'ব আৰু m2 কি বুজাইছে এই অনুপাত বুজাইছে তাৰ মানে এই বিন্দুটোত যি ৰেখাখণ্ডডাল যে বিভক্ত হৈছে দুটা অংশত ভাগ হৈছে এই দুইটা অংশৰ অনুপাত হ'ব m1:m2 ইমানখিনি দৈৰ্ঘ্য নহয় কিন্তু m1 এইটো দৈৰ্ঘ্য বুজোৱা নাই যে ac m1 নহয় ক্লিয়াৰ কৰি লোৱা এটি ac is not equal to m1 বা bc is not equal to m2 ইয়া ac ৰ দৈৰ্ঘ্য আৰু bc ৰ দৈৰ্ঘ্যৰ অনুপাত হ'ব m1:m2 ঠিক আছে আচ্ছা এতিয়া বিভাজন সূত্ৰত আমি কি পালো যে x m1 x2 plus m2 x1 by m1 plus m2 এই x2 কি এইটো হৈছে সেই এই বিন্দুটো যোনটো বিন্দুত এই ৰেখাখণ্ডডাল m1:m2 কি হৈছে বিভক্ত হৈছে এই বিন্দুৰ স্থানাংক x স্থানাংক যেটো x সেই x ৰ মান উলিয়াওতে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম ঠিক আছে আৰু y দূৰত্ব সূত্ৰটো লিখি দিওঁ y কি আছিল তোমালোকে মুখস্থ কৰি লবা m1 y2 plus m2 y1 by m1 plus m2 কেইটামান অংক প্ৰেক্টিছ কৰিলে অটোমেটিক সূত্ৰটো মুখস্থ হৈ যাব অৱশ্যে আমাৰ এইটো যদিও সূত্ৰ আমি লিখিছো এইটো আমাৰ অংকত প্ৰয়োজন নহব কাৰণ y কোঅৰ্ডিনেটটো 0 দিয়া আছে গতিকে আমি আৰু y উলিয়াব নালাগে আমি উলিয়াব লাগে x ঠিক আছে কিন্তু এইটো আমি ব্যৱহাৰ কৰিম
এই m1 is to m2 উলিওৱাৰ ক্ষেত্ৰত ঠিক আছে আচ্ছা এতিয়া সূত্ৰ লিখি দিলোঁ এতিয়া ইয়াত আমাৰ প্ৰশ্নত কি আছে সেইটো আমি চাই লম প্ৰশ্নত x1 is equal to কিমান সেইটো চাম y1 is equal to তাৰপিছত x2 is equal to কিমান হয় আৰু x is equal to কিমান আৰু y is equal to কিমান ঠিক আছে এতিয়া প্ৰশ্নত আকৌ চাওঁ তোমালোকে কিতাপখন সন্মুখত ৰাখিবা মই দেখুৱাই আছোঁ এতিয়া চোৱা প্ৰশ্নত কি কৈছে যে a1 - 5 আৰু b-4 5 বিন্দু সংযোগী ৰেখাখণ্ড গতিকে ইয়াত x1 হ'ব 1 y1 হ'ব -5 x2 হ'ব -4 y2 হ'ব 5 বুজি ল'বা দেই আৰু xকৈ কি অনুপাতত ছেদ কৰিব xকৈ য'ত ছেদ কৰে সেই বিন্দুটো আমি কি ধৰিছোঁ x0 ধৰিছোঁ নহয় জানো ছেদ বিন্দু স্থানাংক ধৰিছোঁ x0 গতিকে মই লিখিম কি যে x1 is equal to কি লিখিম তোমালোকে কিতাপখন সন্মুখত ৰাখিবা x1 is equal to 1 y1 is equal to কি হ'ব -5 x2 is equal to হ'ব -4 and y2 is equal to হ'ব 5 আৰু x is equal to x আমি ধৰিছোঁ x আৰু y is equal to কি 0 কাৰণ সেই ছেদ বিন্দু স্থানাংক কি আছিলে x0 গতিকে y is equal to কি হ'ব 0 হ'ব আশা কৰিছোঁ বুজি পাই আছা তোমালোকে নহয় জানো ভালকৈ চাই যাবা সহজ অংক এতিয়া আমি কি কৰিম চোৱা এতেকে ইয়াতে মানকেইটা বহাই দিম এই যিটো আছে ইয়াত y0 আছে নহয় গতিকে প্ৰথমে এইখিনি বহাই দিম m1 আমাৰ m1 তো আমি নেজানো তাকক m1 into কি আছে y2 কি আছে ইয়াত 5 আছে নহয় জানো m1 into 5 তাৰপিছত আমাৰ সূত্ৰত কি আছে প্লাছ দি দিম m2 y1 নহয় জানো y1 কি আছে -5 উইদিন ব্ৰেকেটত লিখি দিওঁ -5 বাই কি আছে m1 plus m2 দেখি আছেনে m1 plus m2 মই লাহে লাহে কৰি আছোঁ চাই যাবা ইজ ইকুৱেল টু কি হ'ব y কিমান আছে 0 আমি ধৰিছোঁ নহয় ছেদ বিন্দু স্থানাংক x0 গতিকে এইটো y ইজ ইকুৱেল টু কি 0 ঠিক আছে আচ্ছা এতিয়া চোৱা কি হৈ আছে ওপৰত কি হৈ আছে 5m1 আৰু প্লাছে মাইনাছে -5m2 হৈছেনে বাই m1 প্লাছ m2 ইজ ইকুৱেল টু 0 বুজি পাই আছা নহয় অৰ বজ্ৰগুণন কৰি দিওঁ কি হ'ব 5m1 - 5m2 into 1 ইজ ইকুৱেল টু কি হ'ব 5m1 - 5m2 আৰু m1 plus m2 into 0 is equal to কি হ'ব 0 হ'ব ঠিক আছে or 5m1 is equal to এই -5m2 সোপকলৈ নিলে কি হ'ব +5m2 হৈ যাব therefore 5m1 is equal to 5m2 আমি উলিয়াব লাগে m1 is to m2 চাইবা আমি উলিয়াব লাগে কি m1 is to m2 এইটো আমাক উলিয়াব দিছে এতিয়া m1 is to m2 ক আমি কি লিখিব পাৰিম m1 by m2 হয় নহয় এতেকে দেখা গ'ল m1 by m2 উলিয়ালে আমাৰ m1 is to m2 পাই যাম গতিকে মই লিখি দিওঁ m1 by m2 লিখি দিছোঁ এতিয়া লিখাৰ কাৰণে সোপকত কি লিখিব লাগিব সেইটো চাব লাগিব m2 যে লিখিছোঁ ইয়াত গতিকে ইয়াত লিখিম 5 তেতিয়া বজ্ৰগুণন কৰিলে 5m2 হ'ব নহয় জানো সমান হৈ আছে গতিকে ইয়াতো আমি দুইটাই 5 আছে গতিকে 5 দি দিওঁ 5m1 is equal to 5m2 হ'ব বজ্ৰগুণন কৰিলে তুমি তেনেকৈ পাবা এতিয়া কাটি দিয়া 5 × 5 5 × 5 5 কাটিলে এনেকৈ ওলাব এতিয়া কি হৈ আছে চোৱা m1 by m2 is equal to 1/1 হৈছেনে therefore m1 is to m2 is equal to 1:1 হৈছে ক্লিয়াৰ আচ্ছা এতিয়া আমি বুজি পাইছা নহয় এতিয়া m1 is equal to কি হৈছে 1 m2 is equal to 1 হয় না নহয় আমি এইট বহাই দিওঁ যে আমি যে
যেটো লিখিছিলোঁ বিভাজন সূত্ৰত x = m1 x2 plus m2 x1 by m1 plus m2 ইয়াতে আমি মান বহাই দিম তেতিয়া x ৰ মানটো ওলাই যাব ঠিক আছে এতেকে x = m1 x2 নহয় জানো m1 কি 1 into x2 কিমান আছে চোৱা x2 -4 গতিকে 1 into -4 plus m2 x1 আকৌ m2 1 আছে গতিকে 1 into x1 কি আছে চাই লোৱা x1 = কি 1 x1 = 1 divided by 1 plus 1 m1 plus m2 নহয় জানো m1 plus m2 গতিকে আমি m1 কি 1 পাইছো m2 পাইছো 1 so 1 plus 1 ঠিক আছে এটো সিম্পলিফাই কৰি দিও কি ওলাব -4 plus 1 by 2 হইছেনে এতিয়া -4 plus 1 = কি হ'ব -3 2 হইছেনে এতিয়া আমি স্থানাঙ্ক ধৰিছিলো ছেদ বিন্দু স্থানাঙ্ক ধৰিছিলো x0 x ৰ ভ্যালু পাইছো -3/2 আৰু y to 0 আমি কৈছোই therefore আমি লিখিলো therefore ছেদ বিন্দুটোৰ স্থানাঙ্ক x0 ধৰিছিলো নহয় গতিকে কি হ'ব -3/2 ইনটু x আৰু y হৈছে 0 হৈছে ক্লিয়াৰ আমি এটো উলিয়ালো অনুপাত উলিয়ালো 1:1 আৰু ছেদ বিন্দুৰ স্থানাঙ্ক উলিয়াইছো কি -3/2 0 তোমালোকে এই অঙ্কটো নোটবহিত উঠাই লবা প্ৰেক্টিস কৰিবা তো পৰীক্ষাটো আহে প্ৰশ্নটো গতিকে গুৰুত্ব সহকাৰে তোমালোকে প্ৰেক্টিস কৰিবা